বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল নিশ্চয়। মোৰো ভালেই। আৰু এতিয়া আমি ৰাতিপুৱা শুই উঠি ব্ৰেকফাষ্ট কৰি গা পা ধুই আজৰি। আজি হৈছে 14 আগষ্ট ৰবিবাৰ, আৰু ৰবিবাৰৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। ধনু কি খাব লৈছা? আপেল। ঠিক আছে, আমি এতিয়া আপেলটো খাই লওঁ। মানুহজন গৈছিলে বজাৰত, আৰু বজাৰৰ পৰা এয়া ৰৌ মাছ লৈ আহিলে। এতিয়া মই চাফা কৰি ফ্ৰাই হ'ব দিছোঁ। সেইফালে মাছখিনি ফ্ৰাই হৈ থকা সময়খিনি মই ভাবিলোঁ ঢেকীয়াখিনি বাছি লওঁ, আৰু এতিয়া ঢেকীয়া বাছি আছোঁ। খিনি বাছি কুটি ল'লোঁ, আৰু লগত আলু দুটাও দিছোঁ, আৰু পিঁয়াজ জলকীয়া। ঢেকীয়াখিনি ভজা হৈ গ'ল। ভজা হোৱাৰ পাছতে মই বনালোঁ কচু আলু ৰৌ মাছেৰে, আৰু ৰেচিপিটো শ্বেয়াৰ নকৰিলোঁ আজি। এতিয়া আমি ভাত পানী খাই আজৰি, আৰু ভিডিঅ' কৰা নহ'লে। আৰু এয়া হৈছে ৰাখী বন্ধনৰ ভিডিঅ'। সেইদিনাখনে মোৰ ল'ৰাক দুজনী বায়েকে ৰাখী পিন্ধালে, তাৰে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, চাওকচোন আপোনালোকে।